নমস্কাৰ সবকে স্বাগতম। লকডাউনৰ কাৰণে সব স্কুল আৰু কলেজে বন্ধ আছে আৰু সেই কাৰণে আমাৰ পঢ়া শুনাত বহুত প্ৰব্লেম পৰিছে। কিন্তু আমি ই-লাৰ্ণিঙৰ যোগেদি ঘৰত বহিয়ে প্ৰিপাৰেচন কৰিব পাৰোঁ। কেনেকৈ কৰিম আহক জানো। লকডাউন শেষ হোৱাৰ পিছতে বহুতৰ পৰীক্ষা আৰম্ভ হৈ যাব। সেইকাৰণে ই-লাৰ্ণিঙৰ যোগেদি এই হাতত থকা মোবাইলটোৰ পৰা আমি নিজৰ প্ৰিপাৰেচন কৰিব পাৰিম। হাতত থকা মোবাইলটোৰ পূৰা লাভ উঠাওক আৰু কেনেকৈ উঠাব পাৰি এই ভিডিঅ'টো চাই থাকক। এই ভিডিঅ'টোত এনেকুৱা 5টা এপছৰ কথা ক'ম যোনটো একেবাৰে ফ্ৰী টু ইউজ হয় আৰু ক্লাছ 4ৰ পৰা ক্লাছ 12লৈকে থকা ছাত্ৰ ছাত্ৰীৰ কাৰণে একেবাৰে কামৰ এপ। আৰু আপুনি নিজৰ পাৰফৰ্মেঞ্চ ইম্প্ৰুভ কৰিব পাৰিব, নিজকে টেষ্ট কৰিব পাৰিব আৰু স্মাৰ্ট ৱেত বেছি মাৰ্কছ আনিব পাৰিব। প্ৰথম এপটো হ'ল মেৰিট নেশ্যন। এই এপটো ক্লাছ 6 আৰু ক্লাছ 12লৈকে গোটেই ষ্টাডি মেটেৰিয়েলছ দিয়া আছে আৰু এই এপটোতে যোৱা বছৰৰ কুৱেশ্যন পেপাৰ, সলিউশ্যন নোটছ, ৰিভিজন নোটছ আৰু এক্সপাৰ্টৰ পৰা সলিউশ্যনো পোৱা যায়। এই এপটো একেবাৰে ফ্ৰী হয় আৰু এই এপটোত কিছুমান ইম্পৰ্টেণ্ট কিতাপবোৰৰ সলিউশ্যনো দিয়া আছে, যেনেকৈ R.D. শৰ্মা, R.S. আগৰৱাল, লগতে ইঞ্জিনিয়াৰিং আৰু মেডিকেল প্ৰিপাৰেশ্যন কাৰণে ধেৰ ষ্টাডি মেটেৰিয়েলছ ফ্ৰীতে পোৱা যায়। 2 নম্বৰ এপটো হ'ল চক্ৰেটিক। কেতিয়াবা আমি মেথছ আৰু ছায়েন্সৰ অংক ছল্ভ কৰিব নোৱাৰোঁ। বাৰে বাৰে চেষ্টা কৰি থাকিলেও অংকটোৰ সলিউশ্যন পোৱা নাযায়। কিন্তু কোনটো ষ্টেপছত ভুল হৈছে বা উত্তৰটো ওলোৱা কিয় নাযায় আমি কনফিউজ হৈ যাওঁ। সেইকাৰণে সলিউশ্যন কাৰণে এই চক্ৰেটিক এপটো বেষ্ট। এই এপটোত বহুতে কমপ্লেক্স অংকৰ সলিউশ্যন দিয়া আছে। অকল এপটো খুলি আপুনি সেই অংকটোৰ ফটো একপি তুলিব লাগিব আৰু অট'মেটিকলি এপটোৱে অংকটোৰ সলিউশ্যন মোবাইল স্ক্ৰীণত শ্ব' কৰি দিব। অংকৰ লগতে আপুনি ইয়াত ইংলিছ, ছ'চিয়েল ছায়েন্স এইবোৰ ছাবজেক্টৰ কুৱেশ্যনছ এনচাৰো বিচাৰি পাব। অকল ফটো তুলি এপটো দি দিলে হৈ যায়। 3 নম্বৰ এপটো হ'ল ব্ৰেইনলি। এই এপটো আপুনি নিজৰ ডাউটছ সুধিব পাৰে আৰু ইয়াতে থকা অনলাইন ষ্টুডেণ্টছ বা টিচাৰবোৰে আপোনাক আপোনাৰ ডাউটছ ক্লিয়াৰ কৰিবলৈ সহায় কৰিব। লগতে আপুনিও বেলেগৰ ডাউটছবোৰ ক্লিয়াৰ কৰি দিব পাৰে। মানে এইটো এপত আপুনি বেলেগ বেলেগ ষ্টুডেণ্টছ আৰু টিচাৰ্ছবোৰ লগত ইণ্টাৰেকশ্যন কৰিব পাৰিব আৰু ডিছকাছ কৰিব পাৰিব। এই এপটোত যিকোনো ছাবজেক্টছৰ মেথছ, ছ'চিয়েল ষ্টাডিজ, জিঅ'গ্ৰাফী, হিন্দী, ইংলিছ, কম্পিউটাৰ চবৰে ডাউটছ সুধিব পাৰে আৰু নিজৰ ডাউটছ ক্লিয়াৰ কৰিব পাৰে। 4 নম্বৰ এপটো হ'ল মাইক্ৰ'ছফ্ট অফিচ লেন্স। ক্লাছত আমি যেতিয়া মাষ্টৰে কিবা নোটছ ফটোকপি দিয়ে তেতিয়া আমি সেইখিনি কপি কৰোঁতে বহুত সময় লাগি যায়, কিয়নো একেটা নোটছ পৰা চবেই এদিনকৈ ঘৰলৈ লৈ গৈ কপি কৰিছিলে। কিন্তু এইটো প্ৰব্লেমৰ সলিউশ্যনটো হ'ল এই অফিচ লেন্স বোলা এপটো। এই এপটো খুলিলে প্ৰথমতে কেমেৰাটো অন হৈ যায় আৰু নোটছ ছিলেক্ট কৰিবলৈ কয়। মানে আপুনি ব্লেকবৰ্ডৰ পৰা নোটছ তুলিবনে, বহীৰ পৰা নে। এই এপটোৰ ফাইদাটো হয় যে ফটো তোলাৰ পিছত এইটো আমাৰ ফটোখন একেবাৰে স্কেন কৰাৰ নিচিনা কোৱালিটি কৰি দিয়ে আৰু দেখিবলৈ কিতাপৰ নিচিনা হৈ যায়। আৰু লগতে আমি PDF ফাইলত ছেভ কৰিব পাৰোঁ আৰু হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰি দিব পাৰোঁ। 5 নম্বৰ এপটো হ'ল লুপ হেবিট ট্ৰেকাৰ। আমি জানো যে ভাল ৰিজাল্ট সদায় ভাল একশ্যনৰ পৰা আহে আৰু ভাল একশ্যন সদায় ভাল হেবিটৰ পৰা আহে। আমাৰ এক্সামছৰ সময়ত বহুতবাৰে এনেকুৱা দেখোঁ যে বেয়া হেবিট লাগি যায়, যেনেকৈ দেৰিলৈকে শুই থকা, এক্সাৰচাইজ নকৰা, বাথৰুমত বেছি টাইম ৱেষ্ট কৰা। সেইকাৰণে এই এপটোৱে আমাক বেয়া হেবিটটো গুচাবলৈ আৰু ভাল হেবিট আনিবলৈ সহায় কৰে। ইয়াত জাষ্ট আপোনাৰ নতুন ভাল হেবিটটো লিখি ছেভ কৰি দিব লাগে আৰু সদায় এই এপটোৱে ট্ৰেক কৰিব যে আপুনি সেই হেবিটটো ফ'ল' কৰিছেনে নাই। এই এপকেইটাৰ ডাউনলোড লিংকছ ডেছক্ৰিপশ্যনত দিয়া আছে, নহ'লে আপুনি নিজে প্লে' ষ্ট'ৰৰ পৰা চাৰ্চ কৰি ইনষ্টল কৰি ল'ব পাৰে। আশা কৰোঁ যে ভিডিঅ'টো ভাল লাগে। লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।